हेलो एवरीवन आशा करूँ সকলো ভালে আছে আমি বৰ্তমান ভালে আৰু আজি নিৰ্ভীক কমপ্লিট ৰিপৰ্টছবোৰ আহি কিনে ডক্টৰ দেখুৱা মেলা মেডিচিন লোৱা সবে হৈ গ'ল আৰু নিৰ্ভীক বেমাৰটো পালে আপোনাৰ কাউ মিল্ক প্ৰটিন এলাৰ্জি আমি এটো বেমাৰ গুৱাহাটী ধৰা পৰিছিলে সাৰে তাতে ৰাজকুমাৰ পল বুলি এজন ডক্টৰ দেখাইছিল তেখেতে ধৰা পেলাইছিল কিন্তু তাত এটা কথা মই আমি কব মানে নাজানিলো যে এই বেমাৰটো কমপ্লিটলি কিউৰ হ'বলে মানে 6 মাহ দিন লাগে কাৰণ এটো এলাৰ্জি হয়তো এলাৰ্জিটো গাৰ পৰা যাবলে 6 মাহ দিন লাগে যদি আকৌ 6 মাহৰ ভিতৰত কিবা এটা খাই পায় যেনে বিস্কিট হওক বা সোন পাপড়ি বা ব্ৰেড হওক এটো খোৱা লাগে লাগে আকৌ বস্তুটো হৈ যায় মানে এটো হেটো আৰু আমাৰ বেটাৰ যেহেতু হৈ থাকিছিলে একেন অলপ বেছিকে আছিলে আলসাৰ টাইপ হৈ গল আৰু এটো আজিকালি কমন মানে হৰলাছলি বহুত লৰাছলিয়ে থাকে আৰু তাৰে আপোনাৰ 95% লৰাছলিৰ বুৰে 3-4 বছৰ নিজে নিজে ভাল হৈ যায় আৰু ইমান বয়সত কাৰণ হেতৰ হজম কৰা শক্তিটো আহি যায়তো আজি হে বুলি গম পালো আৰু মেডিসিন বুলি কবলে ডক্টৰ একো নাই দিয়া এটো বুলি কৈছে কাৰণ যেহেতুটো এলাৰ্জি নেখালে নিজে ভাল হৈ যাব আপোনালোকে অকমান মানে চেষ্টা কৰিব আৰু 6 মাহ দিন কষ্ট কৰিব তাই যাতে একো নেখায় আৰু মুকু খাবলে মানা কৰিছে মই বিছে একো নাখাইছিলুৱে কিন্তু যেতিয়া 9 মাহত আমি গুৱাহাটী চেকআপত আনিছিলো নিৰ্ভীক তেতিয়া সাৰে মোক কৈছিল আপুনি এটা খাব পাৰে তেতিয়াহে মই মিঠাই কেতিয়াবা খাইছিলো বা কিবা কিন্তু তাৰ পিছত যেতিয়া তাই হগনা হৈ থাকিছিল মই একেবাৰে খোৱা বন্ধ কৰিছিলো আৰু হেয়া মুকু ক্যালসিয়ামৰ দৰব দিছে নিৰ্ভীকো ক্যালসিয়াম আইৰন আৰু ভিটামিন টা দিছে আৰু ভাল হ'ব বুলি ডক্টৰে কৈছে কাৰণ আমি তেতিয়া আমি নিজে কষ্ট কৰিব লাগিব দৰব একো মেডিসিন ইয়াৰ নাই মানে আৰু 6 মাহৰ পিছত আকৌ এবাৰ দেখুৱাবলৈ দিছে আৰু যদি কিবা অসুবিধা হয় যদি আকৌ কিবা খাই পায় সাৰে কৈছে 15 মানে দিনত নিজে ভাল হৈ যায় যদি কিবা বেছি অসুবিধা হয় মেছেজটা দিব কৈছে সাৰে ৰিপ্লাই দিয়ে বাৰু আমি ইয়াতে দুবাৰ মই সুধিছিলো প্ৰশ্ন তাৰে ৰুমৰ পৰা সাৰলে সাৰে ধুনিকে ৰেসপন্ড কৰিছে লগালগে হে আৰু গম পালো আৰু যাই বেমাৰটো কি হয় কেনেকে কি সব কথাই খুলি ভাঙি যিমান নিজৰ মনত প্ৰশ্ন আছিল আজি 6 মাহৰ পৰা সব ভুদিলো পাছতো ডক্টৰে ক'লে আপুনি চিন্তা বেছিকে কৰিছে চিন্তা নকৰিব কাৰণ আজিকালি মানে ফেসবুকটো খোলাৰ লাগি লাগি ইমান বিভিন্ন ধৰণৰ বেমাৰ দেখো নহয় ভয় লাগে বা মানে হুনকালে কৰি লও বা পিছত দেৰি হ'ব নেকি এনেকা মনত আহি থাকিছিল প্ৰশ্ন আৰু হেকানে হুনকালে কি দেৰিয়ে হৈছে বুলি ক'ব লাগিব কাৰণ 6 মাহ দিন ভুগিলে আৰু এতিয়া বাৰু সব কথা গম পালো এতিয়া ভালকে তাইক আমি ৰাখিব পৰাটোহে কথা আৰু আপোনালোকও যদি আহে খুব ধুনিয়াকৈ ইয়াতে দেখাব পাৰে বিশেষ ইমান দাম নহয় কৈছে ডক্টৰৰ ফিস 600 টকা লৈছিলে বাকি যিমানখিনি তাইৰ মানে টেষ্ট আছিলে ব্লাড টেষ্ট আৰু কলনস্কপি আপোনাৰ 3500 বাকি এটা ব্লাড ৰিপৰ্ট আছিলে আপোনাৰ 6000 বাকিবোৰে 1200 1300 এনেকৈ কৈ 15000 টকা হৈছিলে আৰু বায়োপসি 2000 টকাত আছিলে বাকি দৰব পাতি হিমানে মেডিকেলৰ খৰচা তাকে এই অহাজতে খৰচা বেছি কাৰণ ইয়াতে হায়দৰাবাদৰ পৰা গুৱাহাটী বা অসমলৈ ইমান ট্ৰেইন পোৱা নাযায় হেটো আৰু আপোনালোকে যদি আহিব বিচাৰে খুব ধুনিয়াকৈ যদি মেনেজ কৰি সময় লৈ আহিব পাৰে ট্ৰেইনতে অহাজা কৰিব পাৰিব সপ্তাহত সকে এটামান ট্ৰেইন আছে নেকি আমাৰ এতিয়া সময় নাই মিলাৰ কাৰণে আমি পৰখিলে যামগে আপোনালোকে ধুনিয়াকৈ আইজিত আহি যদি কাৰোবাৰ কিবা প্ৰবলেম আছে দেখাব পাৰে খুব ধুনিয়া তেওঁলোকে খৰটকিয়া হয় আমাৰ নিচিনা নহয় তাকে এতিয়া ভাবিছো কবালে ফুৰিবলৈ যাওঁ ফুৰাৰ ভিডিঅ' পৰা আপোনালোকক দি থাকিম আৰু যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেন্ট কৰিব